হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল পবিত্ৰ ব্লগছ। আপোনালোকক আজি আকৌ এবাৰ এটা ৰেচিপি দেখুৱাবলৈ আহিছোঁ, গাহৰিয়ে বাৰু, কিন্তু অলপ বেলেগ ধৰণে বনাম। চাওঁ আহকচোন মই কেনেদৰে বনাইছোঁ ৰেচিপিটো। প্ৰথমে এয়া আপোনালোকে দেখিবলৈ পাইছে 1 কেজি মাংস, গাহৰি মাংস। আৰু আজি কোনো মছলা আমি ব্যৱহাৰ নকৰোঁ এই ৰেচিপিটোত। ইয়াত মাত্ৰ নহৰু দিম কেইফুটামান আৰু পিঁয়াজ আছে আপোনাৰ 3টা, আৰু এইপিনে আদা কেঁচ অকণমান, 2টা ভোট জলকীয়া আৰু হালধি আৰু নিমখ। প্ৰথমে আমি এই পিঁয়াজকেইটা মিহিকৈ কুটি ল'ম। এয়া আপোনালোকে দেখিবলৈ পাইছে মই পিঁয়াজটো কুটি ল'লোঁ। পিঁয়াজটো কুটাৰ পিছতে আমি এই আদা আৰু নহৰুখিনি পটাগুটিত থেতালি ল'ম। এয়া আমি আদা আৰু নহৰু থেতালি ল'লোঁ। থেতলাৰ পিছতে যোনকেইটা ভোট জলকীয়া আছিলে, ভোট জলকীয়াকেইটা অকণমান সৰু সৰুকৈ টুকুৰা কৰি ল'ম। এয়া আমি ভোট জলকীয়াটো সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। এতিয়া আমি কেৰাহীখন অলপমান গৰম হ'বলৈ দিম। গৰম হ'বলৈ দি ইয়াতে তেল ঢালি মাংসখিনি ভালদৰে ভাজি ল'ম। কেৰাহীটো গৰম হৈছে আৰু আমি ইয়াৰ পৰা তেল নিদিয়াকৈ প্ৰথমতে তেল থকা মাংস কেইপিচমান কেৰাহীখনত দি দিম। এয়া আপোনালোকে দেখিবলৈ পাইছে, ইয়াৰ পৰা প্ৰায় তেল ওলাইছেই, আৰু অকণমানহে আমি মিঠাতেল দিম, ইয়াত বেছি নিদিওঁ। মাংস যিটুকুৰা এতিয়া অলপ লৰাই দিম। এয়া দেখিবলৈ পাইছে মাংস প্ৰায় তেল প্ৰায় ওলাইছেই। ইয়াতে আমি এতিয়া অকণমান মিঠাতেল দি দিম। ইয়াতে অকণমান আমি মিঠাতেল দি দিলোঁ। মিঠাতেল দিয়াৰ পিছতে ইয়াত আমি আদা নহৰু যোনখিনি থেতালি লৈছিলোঁ সেইখিনি দি দিম, আৰু পিঁয়াজটো অলপমান লাহে লাহে দিম, নহ'লে জ্বলি যাব, আৰু লগতে জলকীয়াখিনি ইয়াতে দি দিম। এয়া আদা নহৰু এই মাংসত দি দিম আমি এতিয়া। আদা নহৰু পিছতে দিম আমি এয়া ভোট জলকীয়া। ভোট জলকীয়াৰ পিছতে আমি দিম হালধি। হালধিৰ পিছতে সোৱাদ অনুসৰি অলপমান নিমখ দি দিম। নিমখটো দিলে অলপমান সোনকালে সিজিব, আৰু 2 নম্বৰতে খাবলৈও অলপমান ভাল হ'ব। আৰু এতিয়া এইখিনি আমি ভালদৰে মিহলাই ল'ম। এইখিনি মিহলোৱাৰ পিছতে আমি যোনখিনি বাকী মাংস আছে গোটেইখিনি ইয়াত একেলগে ঢালি দিম। এয়া আমি সকলোখিনি মাংস দি দিলোঁ। এতিয়া এইখিনি আমি ভালদৰে লৰাই ল'ম। এয়া আপোনালোকে দেখিছে এইখিনি ভালদৰে মিহলাই লোৱা হ'ল, আৰু আমি এতিয়া অলপ সময় এইখিনি ঢাকি পিনি অলপমান সময় সিজিবলৈ দিম ল' ফ্লেমত। এয়া আপোনালোকে দেখিবলৈ পাইছে
এতিয়া আমি দাঙি পিনিকে চাই লওঁ কি হৈছে। এয়া অকণমান আমি এতিয়া লৰাই লওঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে মাংসটোৰ কালাৰটো ধুনীয়া আহিছে। এতিয়া আমি ইয়াত কাটি থোৱা পিঁয়াজখিনি এড কৰি দিম। এইখিনি আমি আকৌ ভালদৰে এবাৰ মিহলাই ল'ম। এয়া আমাৰ মাংসটো আপোনালোকে দেখিবলৈ পাইছে। ইয়াত একদম এতিয়া চবতছে মজা বস্তু এটা দিম আমি, এইটো ঔটেঙা। এতিয়া আমি এই ঔটেঙাখিনি মাংসত ঢালি দিম। মজা, গোন্ধটোৱে মজা ঔটেঙাটো। এতিয়া আমি এই মাংসখিনি ঔটেঙা দিয়াৰ পিছত ভালদৰে লৰাই ল'ম। কেনেকুৱা হ'ব গম পোৱা নাই আৰু, বনাইছোঁ। আলু চালু একো দিয়া নাই, এনেই শুকানকৈ। তেলো বেছি দিয়া নাই দেখিছেই। মা মছলা দিয়া নাই। আদা, নহৰু, পিঁয়াজ, ভোট জলকীয়া, নিমখ, হালধি আৰু এয়া ঔটেঙা, এইকেইটা বস্তু দিয়ে বনাইছোঁ আৰু। এয়া আমাৰ মাংসটো সিজিলে। এতিয়া আমি কেৰাহীৰ পৰা নমাই তেনেকৈ আমি ভাতৰ লগত খাবলৈ লৈ যাম। এয়া আপোনালোকে দেখিবলৈ পাইছে। এতিয়া মাংসটো আমি এটা কাঁহৰ বাতিত উলিয়াই লৈছোঁ। এই বাতিটোতে মই খাম আৰু মানে লৈ। গৰম মজা। তাৰ ওপৰতে কেঁচা পিঁয়াজ অলপমান আৰু ধনিয়া অলপ দি দিম। এয়া আমাৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। আৰু অকণমান ভাল লাগিবৰ কাৰণে এনেকৈ কাঁহীখনতে সজাই দিছোঁ। নিজৰো ভাল লাগে অলপমান ভালদৰে ল'লে খাবলৈ। আৰু এই ৰেচিপিটো আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰি চাব। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব। অ'কে ফ্ৰেণ্ডছ, তো ভিডিঅ'টো আজি ইমানতে সামৰণি পাৰিছোঁ। আৰু ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।